हेलो एवरीवन स्वागतम जनाइছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু আগৰ ভিডিঅ'বোৰত মোক যেনেকৈ মৰম দি আহিছে এইটো ভিডিঅ'টো মৰম দিব বুলি আশা ৰাখিলো এতিয়া খামগে অমিতা পকা অমিতা কোনে কোনে পকা অমিতা খাই ভাল পায় জনাবচোন কিন্তু মই অলপ বেলেগকে খাম তাৰ লগত কি কিনো দি খাও দেখিব আপোনালোকে আৰু যি সকলে পকা অমিতা খাই বেয়া পায় তেওঁলোকো ভাল পাব এনেকে খাই চালে মানে চাই থাকিব ভিডিঅ'টো শেষলৈকে অমিতাডোখৰ ইয়াত মই সৰু সৰুকে কাটি লৈছো আৰু তাত অলপমান মৌজুল দি লৈছো আৰু ইয়াত মই এতিয়া গাখীৰ এড কৰিম ইয়াত এতিয়া অলপমান গাখীৰ দি লৈছো আৰু ভালদৰে মিক্স কৰি লম এইখিনি ৰেডি হৈ গ'ল খাবৰ বাবে এতিয়া মই খাই লওঁ অমিতা সমিতা খোৱা হৈ গ'ল খাই ভালেই লাগিলে এনেকৈ খাই চাবচোন আপোনালোকক খাই বহুত ভাল লাগে আৰু আমি অমিতা খাব লাগে পকা অমিতা হওক বা কেঁচা অমিতা হওক খাব পাৰিলে আমাৰ দেহৰ বাবে ভাল আৰু মই স্কিনখন অলপ আজি কেয়াৰ লওঁ বুলি ভাবিছোঁ বহুত দিন হ'ল একো লগোৱা হোৱা নাই আৰু এনেকৈ সময়ো নাপাওঁ লগাবলৈ তো আজি অলপ কেয়াৰ লওঁ বুলি ভাবিছোঁ ঘৰৰে কিবা এটা লগাম চাই থাকিব ভিডিঅ'টো কিনো লগাওঁ আৰু ইচ্ছা কৰিলে আপোনালোকে এনেকৈ লগাই চাব পাৰে লগাই চাগে বহুতে যিসকলে নলগাই মানে লগাই চাব পাৰে আগতে মোৰ স্কিনখন মানে বহুত ড্ৰাই আছিলে আৰু একদম কিবা এনেকুৱা বগা বগা এনেকুৱা হৈ থাকে যেতিয়াৰ পৰা মই ঘৰৰ কিবা কিবি এনেকৈ লগাব ল'লোঁ অমিতা পকা অমিতাও লগাব পাৰে আপোনালোকে দেই মুখত পকা অমিতা হওক বা চেনি কল এল'ভেৰা আৰু এনেকৈ গাখীৰৰ সৰ বা কেঁচা গাখীৰ হালধি মানে যেতিয়াৰ পৰা লগাব ল'লোঁ তেতিয়াৰ পৰা স্কিনখন অলপ মিহি হ'ল জানে যিসকলে মোক ওচৰৰ পৰা পাইছে মানে তেওঁলোকে জানে আগতে মোৰ স্কিনখন কেনেকুৱা আছিল আৰু এতিয়া বহুতখিনি ভাল হ'ল সেনেকৈ লগাই আপোনালোকে ট্ৰাই কৰিব পাৰে ইয়াত মই লৈছোঁ অলপমান গাখীৰৰ সৰ আৰু তাত মৌ দি লৈছোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ম এতিয়া ভালদৰে গোটেইখিনি মিহলাই ল'ম এতিয়া মই মুখত লগাব লৈছোঁ গাখীৰৰ সৰ আৰু মৌ
হৈ গ'ল আৰু যেতিয়া মুখখন অলপ টানি টানি ধৰিব তেতিয়া ধুই দিম নৰ্মেল পানীয়ে ধুই দিম 10 মিনিটমান লাগিব এতিয়া মই মুখখন ধুই আহিলোগে নৰ্মেল পানীয়ে ধুইছোঁ আৰু চাওকচোন ইমান কোমল কোমল লাগিছে মুখখন আৰু এটা ক্লিন হোৱা নিচিনা লাগিছে এনেও আমি বগা হওঁ বা ক'লা হওঁ তেনেকুৱা কোনো কথা নাই হোম ৰেমেডি কিবা যদি আমি ঘৰতে লগাওঁ তেতিয়া এনেও আমাৰ মুখখন এটা মানে ফ্ৰেছ কিবা এটা মানে আৰু আপোনালোকেও এনেকৈ লগাবচোন গাখীৰৰ সৰ আৰু মৌ আমাৰ স্কিনখন বহুতে কোমল কৰি তোলে আৰু মিহি হয় স্কিনখন সময় পালে লগাব আপোনালোকেও আৰু ভালে লাগিছে এতিয়া লগাই একদম মিহি মিহি লাগিছে তো আজি ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোকক পুনৰ লগ পাম আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু বাই বাই